এই 5 বছৰত শিক্ষকসকলক সন্মান নিদিয়া ইউপিপিএল চৰকাৰে মই ভাবো আকৌ পুনৰ গাঁৱলৈ তেওঁলোকে এমএলএ ইলেকশ্যনত যাব নোৱাৰিব। শিক্ষকসকলে প্ৰমোদ বড়োক ৰেজেক্ট কৰিছে আৰু বিটিচিৰ জনগণে প্ৰমোদ বড়োক ৰেজেক্ট কৰি হাগ্ৰামা মহিলাৰী ছাৰক বিশ্বাস কৰি যোৱা বিটিচি নিৰ্বাচনত 28 জন এমচিএলএ দিছে। এবাৰো হাগ্ৰামা মহিলাৰী ছাৰক বিশ্বাস কৰি বিটিচিৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন সেকশনৰ শিক্ষকসকলক বা বিভিন্ন সেকশনৰ বিটিচি বাকীয়ে আগন্তুক এমএলএ ইলেকশ্যনত 15টা এমএলএ আমাৰ সাপোর্ট দিয়া সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত এই 15টা এমএলএকো আমাক জিতাই দিব বুলি আমি আশাবাদী। আৰু যোৱা 5 বছৰত প্ৰমোদ বড়োৱে বেঞ্চাৰ স্কুলক প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই, কিন্তু আমাৰ চৰকাৰ অহা পাছত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ চিফ হোৱা পাছত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ইএম ৰবিৰাম নাৰ্জাৰী ছাৰ ডাঙৰীয়া তেওঁলোকে এডুকেশ্যন দায়িত্ব হাতত লোৱা পাছত ইতিমধ্যে বিটিচি অঞ্চলত যিমান বেঞ্চাৰ স্কুল আছে এইটো প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমাৰ কোকৰাঝাৰ সেক্ৰেটাৰিয়েটত ইসি মিটিঙত সিদ্ধান্ত ললে আৰু দিছপুৰত পঠাই দিলে যে এইবোৰ বেঞ্চাৰ স্কুল চৰকাৰী হ'ব লাগে। আগৰ চৰকাৰ প্ৰমোদ বড়োৱে 5 বছৰত তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল 5 বছৰত তেওঁলোকে কৰিব পৰা নাই, কিন্তু হাগ্ৰামা মহিলাৰী ছাৰে 5 মাহৰ ভিতৰত 5টা গ্যাৰেণ্টি তেওঁৱে কাম কৰি দেখালে। আকৌ এই 5টা গ্যাৰেণ্টি শেষ হোৱা নাই, ইয়াতে এইটো আৰম্ভণিহে। অহা বছৰো পাব, তাৰ নেক্সট বছৰো পাব। যিসকলে ইউথসকলে 2 লাখ টকা পাইছে এইটো আমাৰ আৰম্ভণি। এমএলএ ইলেকশ্যন পাছত আকৌ ই আৰম্ভ হ'ব। তো 5টা গ্যাৰেণ্টি কথা হাগ্ৰামা মহিলাৰী ছাৰে যোৱা বিটিচি নিৰ্বাচনত কৈছিলে, ইতিমধ্যে এইটো আৰম্ভ কৰিলে। আৰু গ্যাৰেণ্টি নোহোৱাকৈ কিছুমান প্ৰমিছ হাগ্ৰামা মহিলাৰী ছাৰে কৈছিল, যেনেকৈ মেট্ৰিকত ইতিমধ্যে মেট্ৰিক এক্সাম শেষ হৈ গ'ল। বিটিচি অঞ্চলত মেট্ৰিকত টপ 10 বাছনি কৰিব আৰু যি ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে এই টপ 10ত পজিশ্যন পাব তেওঁলোকক 5 লাখ ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া হ'ব। হায়াৰ ছেকেণ্ডাৰী 3টা ষ্ট্ৰীম সায়েন্স কমাৰ্চ আৰ্টছ 3টা ষ্ট্ৰীমতো টপ 10 বাছনি কৰিব আৰু সকলো ছাত্ৰ ছাত্ৰী তেওঁলোকক 5 লাখকৈ আৰ্থিক সহায় কৰা হ'ব। মাতৃভাষাত যিসকলে টপাৰ হ'ব তেওঁলোকক 3 লাখ টকা দিয়া আৰু মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন পোৱা ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া। ইউপিএসসি বা এপিএসসি নিচিনা সিভিল সাৰ্ভিসৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া আৰু পিএইচডি আৰু এমফিল এডমিশ্যন পোৱা ছাত্ৰ ছাত্ৰীক ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া। এই এডুকেশ্যন ডিপাৰ্টমেণ্টত যিসকলে ফাইনেন্সিয়েল এছিষ্টেন্স পাব লাগে বিটিচি চৰকাৰৰ পৰা পাব। আৰু যোৱা